আদালতত মোৰ ভাল। নমস্কাৰ নমস্কাৰ মোৰ প্ৰিয়তমা, কুশলে আছেনে আপুনি? আকৌ এবাৰ আহিলোঁ মই আপোনাৰ প্ৰেমৰ আদালতত দাখিল কৰিবলৈ মোৰ ভালপোৱাৰ গোচৰ। মনত আছেনে যোৱাবাৰ যে কৈছিল তদন্ত কৰিব মোৰ ভালপোৱাবোৰৰ? সম্পূৰ্ণ হ'লনে আপোনাৰ তদন্ত? নে আকৌ তাৰিখৰ পিছত তাৰিখ দিব? আৰু নোৱাৰোঁ মই অপেক্ষা কৰিব। নে নোৱাৰিব নেকি বিচাৰ কৰিব মোৰ ভালপোৱাবোৰৰ? আৰু অপেক্ষা কৰিব নোৱাৰোঁ মই। আজি মোক উত্তৰ দিয়ক আজি মোক। আৰু যদি ভাবিছে পিছুৱাই দিম, তেন্তে সাজু হওক মোৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ। অনশন কৰিম, প্ৰতিবাদ কৰিম, সাজু আছোঁ মই আপোনাৰ হাতত বন্দী হ'বলৈ। মোক এইবাৰ নিৰাশ নকৰিব। হয় গ্ৰহণ কৰক মোৰ ভালপোৱাৰ গোচৰ, আৰু নহয় গ্ৰেপ্তাৰ কৰক মোক। মোৰ তাত কোনো আপত্তি নাই।